Hello friends, মই কৰণ মন্ত আজি মোৰ ভিডিঅ'ত আপোনালোকক কম টিকটকত আপুনি ভাইৰেল কেনেকৈ হ'ব আৰু টিকটকত ভাইৰেল হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব মোৰ হাতত এনেকুৱা পাঁচটা ট্ৰিক আছে যি পাঁচটা ট্ৰিক যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে টিকটকত ফেমাস বা পপুলাৰ ভাইৰেল হ'ব পাৰিব তো তেতিয়ালে আহক এই পাঁচটা ট্ৰিকনো কি জানো ভিডিঅ'টো পুৰা চাওক তেতিয়ালে আহক ভিডিঅ'টো আৰম্ভ কৰো तो फ्रेंड्स प्रथम ट्रिकটো হৈছে হ্যাশট্যাগ আপুনি যেটো ভিডিও বনাই আছে বা যিকোনো সোশ্যাল মিডিয়া প্ল্যাটফর্মত ভিডিও ভাইরাল কৰিবৰ কাৰণে হ্যাশট্যাগ বহুত জৰুৰী যদি আপোনালোকে নাজানে বা যদি আপোনালোকে গম নাপায় হ্যাশট্যাগ কি বস্তু হ্যাশট্যাগ কোড লগায় বা হ্যাশট্যাগ আপোনাৰ ভিডিওত আপুনি কেনেকৈ লগাব তেতিয়া হলে প্লে ষ্টৰত এটা এপ আছে যেটো এপ আপুনি ডাউনলোড কৰি আপোনাৰ ভিডিওৰ টপিকৰ ওপৰত তাত হ্যাশট্যাগ চাই বাস কপি কৰি আপোনাৰ ভিডিওৰ তলত আপুনি লগাব পাৰিব Second tip to hoise audience retention মানে hoise ki apunar video to minimum jodi apunar video to 15 second hoy minimum 10 second jodi kuma public e sai ba manue sai tetia TikTok or algorithm e ei apunar video to aru 10 jon manok pothabo aru 10 jonor pisot aru 10 jon pothabo tetia apunar video to viral howa chance beshi thake Third tip to hoise new song ba new dialogue apnaloke etu khoday sabo video ta banaote notun song jitu choli ase ba enuka ta song jitu mane khuni bhal pawa pare ba enuka ta dialogue apni sauk kyo kan amar to Hollywood to dialogue or video ganor kono komi nai enuka dialogue ba enuka gan diok apnar video to viral howa chance bahut bahi jabo আৰু फ्रेंड्स সাইন নম্বৰ টিকটো এইটোৱে যে সাইন নম্বৰ টিকটো আপোনালোকৰ বহুত ভাইৰেল হোৱা চান্স পাই যায় কাৰণ আপুনি যেতিয়া ভিডিও বনাওতে আপুনি খৰাই ব্যাকগ্ৰাউণ্ডটো চাই লব ব্যাকগ্ৰাউণ্ডত পাব্লিক বেছি যদি থাকে এনেকুৱা জায়গাত আপুনি কিবা ষ্টান কৰে কিবা ভিডিও কৰে পাব্লিক থকা এৰিয়াত যদি আপুনি ভিডিও কৰে আপোনাৰ ভাইৰেল হোৱা চান্স বহুত বেছি আৰু फ्रेंड्स 5 নম্বৰ টিকটো হৈ গল ট্ৰেন্ডিং আপোনালোকে ভিডিও বনাওতে ট্ৰেন্ডিংত চাই লব যে তাৰ আপোনালোকে ভিডিও বনাক তেতিয়াও আপোনাৰ ভিডিও ভাইৰেল হোৱা চান্সেস বেছি আৰু ট্ৰেন্ডিংত আপুনি কেনেকৈ যাব কেনেকৈ চাব মই আপোনালোকক দেখাম ইয়াৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ নিজৰ টিকটক এপত গৈ আছো টিকটক এপ খোলাৰ পিছত আপুনি একেবাৰে তলত চাব হোমৰ সাইডত ডিসকভাৰ লিখা আছে ডিসকভাৰ ক্লিক কৰিব ডিসকভাৰ ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাব পাৰে সাউথ ইন্ডিয়ান ফুড নৰ্থ ইন্ডিয়ান ফুড ক্ৰিকেট লাভাৰ্স ইয়াত আপুনি ট্ৰেডিংত কি চলি আছে আপুনি সব গম পাই যাব ইয়াৰ আপুনি হ্যাশট্যাগ চাই পেলাই ইয়াৰ ওপৰত আপোনালোকে ভিডিও বনাওক ভিডিও ভাইৰেল হোৱাৰ চান্সেস বহুত বেছি আৰু ভিডিও ভাইৰেল হ'বই আপোনাৰ তো फ्रेंड्स আশা কৰো ভিডিও যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু তেতিয়ালে লগ পাম তেতিয়ালে মোৰ আগৰ ভিডিও তেতিয়ালে জয় হিন্দ জয় ভাৰত জয় অসম